welcome to Consistency. This is the fourth part of Indian history. So let's start. 6th century BC উত্তৰ ভাৰতখন 16টা ভাগত বিভক্ত হৈ পৰিছিল। বুদ্ধিষ্ট লিটাৰেচাৰ অংগুত্তাৰা নিকায়া আৰু জৈন লিটাৰেচাৰ ভগৱতী সূত্ৰত এই 16টা মহাজনপদৰ কথা উল্লেখ আছে আৰু ইয়াৰে ভিতৰত সকলোতকৈ শক্তিশালী 4খন মহাজনপদ হ'ল মগধ, কৌশালা, বৎসা আৰু অৱন্তী। কিন্তু শেষত বাকী তিনিখনক যুদ্ধত পৰাজয় কৰি নাইবা মেট্ৰিমনিয়েল এলায়েন্সৰ থ্ৰু মগধ লাৰ্জেষ্ট এণ্ড most পাৱাৰফুল মহাজনপদ হৈ উঠিছিল। ইয়াৰ উপৰিও মগধৰ যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন আছিল তাৰ কাষতেই হিউজ এমাউণ্টত লোহা পোৱা গৈছিল আৰু সেই লোহা ইউজ কৰিয়ে বিভিন্ন ধৰণৰ যুদ্ধত ব্যৱহাৰ হোৱা যিবিলাক সঁজুলি তৰোৱাল ইত্যাদি সেইবোৰ বনাইছিল। মগধে যুদ্ধত ফাৰ্ষ্ট টাইমৰ কাৰণে হাতী ইউজ কৰিছিল আৰু লাৰ্জ স্কেলত হাতী ইউজ কৰিছিল। তাৰে আগতে কোনো ৰজাই যুদ্ধত হাতীৰ ব্যৱহাৰ কৰা নাছিল, ঘোঁৰা ব্যৱহাৰ কৰিছিল কিন্তু হাতীৰ ব্যৱহাৰ কৰা নাছিল। ইয়াৰ উপৰিও গংগা যমুনাৰ যি সমতল ভূমি আছিল আৰু গংগা যমুনাৰ কাষতে এই মগধ আছিল আৰু এই সমতল ভূমি বহুত সাৰুৱা আছিল যাৰ কাৰণে শস্যৰ উৎপাদন বৃদ্ধি হৈছিল আৰু এইবোৰ কাৰণতে বাকীবোৰ মহাজনপদক পিছ পেলাই মগধ most পাৱাৰফুল মহাজনপদ হৈ উঠিছিল। এয়া আপোনালোকে দেখিছে মগধৰ লোকেশ্যন বৰ্তমান পাটনা মানে বিহাৰৰ পাটনা নামৰ ঠাই এইখিনিতে হ'ব সেইখিনিতে মগধ আছিল আৰু এইখিনি অনলি হাৰিয়াংক ডাইনেষ্টিৰ সময়তহে মগধখন মই দেখাই আছো মৌৰ্য ডাইনেষ্টিৰ সময়ত মগধ কিমানখিনি বহল হৈছিল আৰু এয়া হ'ল মগধ মৌৰ্যান ডাইনেষ্টিৰ সময়ত আফগানিস্তানৰ পৰা ইণ্ডিয়াৰ কৰ্ণাটকলৈ বহলভাৱে বিস্তৃত হৈ আছে। মগধত 6টা বেলেগ বেলেগ বংশই ৰাজত্ব কৰিছিল আৰু এইবোৰ ডাইনেষ্টিৰ ক্ৰম মানে কোনটোৰ পিছত কোনটো আহিছে সেইটো জনাটো বহুত জৰুৰী কাৰণ এক্সামত সিকুৱেন্সৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহে আৰু এই ডাইনেষ্টিসমূহ হ'ল হাৰিয়াংকা ডাইনেষ্টি, শিশুনাগা ডাইনেষ্টি, নন্দ ডাইনেষ্টি, মৌৰ্য ডাইনেষ্টি most important, তাৰপিছত শুংগ ডাইনেষ্টি আৰু তাৰপিছত কণ্ণ ডাইনেষ্টি। আমি আৰম্ভ কৰিম হাৰিয়াংকা ডাইনেষ্টিৰ পৰা। হাৰিয়াংকা ডাইনেষ্টিৰ প্ৰথমজন ৰজা ইতিহাসত থকা মতে ৰজা বিম্বিসাৰ আৰু এওঁই মেট্ৰিমনিয়েল এলায়েন্স ষ্টাৰ্ট কৰিছিল। এওঁৰ পুত্ৰৰ নাম আছিল অজাতশত্ৰু আৰু অজাতশত্ৰুৱে নিজৰ দেউতাক মানে বিম্বিসাৰক হত্যা কৰি নিজে ৰজা হৈছিল। অজাতশত্ৰুৰ ৰাজত্ব কালতে বুদ্ধদেৱৰ মৃত্যু হৈছিল আৰু আমি আগতে পাই আহিছো যে বুদ্ধদেৱৰ মৃত্যুৰ পিছতেই ফাৰ্ষ্ট কাউন্সিলখন পাতিছিল ৰাজগৃহত। তেতিয়া মগধৰ ৰাজধানী ৰাজগৃহ আছিল। অজাতশত্ৰুৰ পিছত ইম্পৰ্টেণ্ট ৰজাজন হ'ল উদয়ন। তেওঁ মগধৰ ৰাজধানী ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ স্থানান্তৰিত কৰিছিল আৰু প্ৰায় 100 বছৰ ধৰি পাটলিপুত্ৰই মগধৰ ৰাজধানী হৈ আছিল। পাটলিপুত্ৰ হ'ল এতিয়া পাটনা চহৰ বিহাৰৰ। ইয়াৰ পিছত হ'ল শিশুনাগ ডাইনেষ্টি। শিশুনাগ হাৰিয়াংক বংশৰ এজন মন্ত্ৰী আছিল আৰু পিছত তেওঁ যুদ্ধ কৰি নিজৰ বংশ স্থাপন কৰিছিল আৰু তেওঁৰ পুত্ৰৰ নাম আছিল কালাশোকা আৰু এই কালাশোকাৰ দিনতে ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল হৈছিল। শিশুনাগৰ পিছত আহে নন্দ বংশ আৰু নন্দ বংশৰ প্ৰথমজন ৰজা আছিল মহাপদ্ম নন্দ আৰু তেওঁৰ পুত্ৰ আছিল ধনানন্দ আৰু এই ধনানন্দৰ টাইমতে আলেকজাণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল। আলেকজাণ্ডাৰ আছিল গ্ৰীচৰ মেচেডনিয়াৰ ৰজা আৰু বিশ্বৰ বিভিন্ন ঠাই জয় কৰি তেওঁ ভাৰতৰ বৰ্ডাৰ পাইছিল। সেই সময়ত পঞ্জাৱত এজন পুৰু নামৰ ৰজা আছিল আৰু এই যিজন কিং পৰাজ বা কিং পুৰু তেওঁ আছিল বহুত সাহসী ৰজা আৰু তেওঁ অতি বীৰত্বৰে আলেকজাণ্ডাৰৰ আৰ্মিৰ লগত যুদ্ধ কৰিছিল আৰু এই যুদ্ধখনক বেটল অফ হাইডাস্পাছ বুলি কোৱা হৈছিল। একচুৱেলি গ্ৰীক ভাষাত হাইডেস্পাছ মানে আমাৰ ঝেলাম নদীখনক তেওঁলোকে গ্ৰীক ভাষাত হাইডেস্পাছ বুলি কৈছিল আৰু সেইকাৰণে এই ঝেলাম নদীৰ পাৰতে এই যুদ্ধখন হৈছিল কাৰণে এই যুদ্ধখনক বেটল অফ হাইডেস্পাছ বুলি কোৱা হয়। এই যুদ্ধত আলেকজাণ্ডাৰৰ জয় হৈছিল ঠিকেই কিন্তু ৰজা পুৰুৰ বীৰত্বত প্ৰভাৱিত হৈ তেওঁ পুৰুক সিংহাসন উভতাই দিছিল। সেইটো টাইমত আলেকজাণ্ডাৰৰ আৰ্মি বহুত
ভাগৰুৱা আছিল কাৰণ তেওঁলোকে গোটেই বিশ্ব জয় কৰি আহিছিল আৰু বিশ্ব জয় কৰি আহি তেওঁলোকে ভাৰত পাইছিল আৰু সেইটো টাইমলৈ তেওঁলোক বহুত ভাগৰুৱা হৈ গৈছিল আৰু তেওঁলোকৰ মনত এটা ভয় আছিল যে মগধ ইমান পাৱাৰফুল যে তেওঁলোক হাৰি যাব সো তেওঁলোকে পাঞ্জাবৰ পৰাই তেওঁলোক উভতি গ'ল আৰু যুদ্ধ নকৰিলে ইয়াৰ পিছত ধনানন্দক হত্যা কৰি মগধৰ ৰজা হৈছিল চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যক যথেষ্ট সহায় কৰিছিল চাণক্য বা কৌটিল্যই আচলতে তেওঁ নন্দবংশৰ ৰাজসভাত এজন এডভাইচাৰ আছিল চাণক্য কিন্তু নন্দবংশৰ ৰজা মহাপদ্মনন্দই তেওঁক অপমান কৰিছিল আৰু তাৰে প্ৰতিশোধ লবলৈ চন্দ্ৰগুপ্তক তেওঁ সাজু কৰাইছিল সৰুৰ পৰাই আৰু যাতে তেওঁ আক্ৰমণ কৰি চন্দ্ৰগুপ্ত মৌৰ্যই নিজৰ বংশ প্ৰতিষ্ঠা কৰিব পাৰে আলেকজেণ্ডাৰ উভতি যোৱাৰ সময়ত তেওঁৰ এজন গভৰ্ণৰ ইণ্ডিয়াত থৈ গৈছিল যাৰ নাম আছিল চেলুকাছ নিকেটৰ চেলুকাছ নিকেটৰে চন্দ্ৰগুপ্ত মৌৰ্যৰ এগেইনষ্টত যুদ্ধ কৰিছিল কিন্তু এই যুদ্ধত চেলুকাছ পৰাস্ত হৈছিল আৰু তেওঁ জীয়েক হেলেনাক চন্দ্ৰগুপ্ত মৌৰ্যলৈ বিয়া দিছিল আকৌ আহিল এয়া মেট্ৰিমনিয়েল এলায়েন্সৰ এক্সাম্পল নিকেটৰে মেগাস্থেনিছ নামৰ এজন গ্ৰীক এম্বাছাডৰ পঠাইছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আৰু মেগাস্থেনিছে ইণ্ডিকা নামৰ গ্ৰন্থ এখন লিখিছিল আৰু ইণ্ডিকায়ে আমাৰ ভাৰতৰ সেইটো টাইমত কি ঘটিছিল মৌৰ্যন এম্পায়াৰ কেনেকুৱা আছিল সেই সকলোবোৰ তথ্য ইণ্ডিকাৰ পৰাই আমি পাওঁ ইয়াৰ পিছত চাণক্যই এখন অৰ্থশাস্ত্ৰ নামৰ কিতাপ লিখিছিল অৰ্থশাস্ত্ৰ নামটো দেখিলে আমাৰ এনেকুৱা লাগে যে এখন অৰ্থনীতিৰ কিতাপ নেকি কিন্তু আচলতে অৰ্থশাস্ত্ৰত কোনো ইকনমিকেল কথা নাই ইয়াৰ সলনি ৰাজ্য কেনেকৈ চলাব লাগে তাৰ ওপৰতহে এই অৰ্থশাস্ত্ৰখন লিখা হৈছিল মানে ষ্টেটক্ৰাফ্টৰ ওপৰত এই অৰ্থশাস্ত্ৰখন চাণক্যই লিখিছিল চন্দ্ৰগুপ্ত মৌৰ্যই ভদ্ৰবাহু নামৰ এজন জৈন মংকৰ তত্ত্বাৱধানত জৈন ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ লগতেই মাইসূৰৰ ওচৰত থকা শ্ৰৱণ বেলগোলা নামৰ এখন ঠাইলৈ গৈছিল আৰু তাতেই তেওঁৰ মৃত্যু হৈছিল চন্দ্ৰগুপ্তৰ পিছত তেওঁৰ পুত্ৰ বিন্দুসাৰ ৰজা হয় মগধৰ তেওঁ আজীৱকা সেক্টৰ ফলোৱাৰ আছিল আজীৱকা সেক্টটো হৈছে জৈনিজমৰে এটা সেক্ট যাৰ ফিলসফি হল এনেকুৱা যে যি হ'ব লগা আছে হবই কোনো কৰ্মই ভাল বা বেয়া কৰ্মই তাক ৰোধ কৰিব নোৱাৰে সো বিন্দুসাৰৰ টাইমত তেওঁৰ ৰাজসভাত এজন গ্ৰীক এম্বাছাডৰ যাৰ নাম আছিল ডেমাচছ সেই ডেমাচছ তেওঁৰ ৰাজসভালৈ আহিছিল আৰু বিন্দুসাৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ অশোকা মগধৰ ৰজা হয় দ্য গ্ৰেট অশোকৰ সময়ত কলিংগ যুদ্ধ হয় 261 BC কলিংগ ৱাৰ চনটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় আৰু কলিংগ ৱাৰত বহুত মানুহৰ মৃত্যু হয় আৰু তাৰ পিছতে সম্ৰাট অশোকে যুদ্ধ কেতিয়াও নকৰাৰ সিদ্ধান্ত লয় ইয়াৰ পিছত অশোকে বুদ্ধিজিম গ্ৰহণ কৰে তেওঁ বিভিন্ন স্তূপা পিলাৰ্ছ আৰু বুদ্ধৰ বাণীসমূহ শিলত লিখা মেলা এইবোৰ কৰিবলৈ লয় ৰক এডিক্ট এইবোৰ কৰিবলৈ লয় অশোকে ৰক কাট আৰ্কিটেকচাৰ ষ্টাৰ্ট কৰে মানে শিল কাটি গুহা বা পিলাৰ্ছ এইবোৰ বনাব ষ্টাৰ্ট কৰে আৰু এই সকলোবোৰ স্তূপা পিলাৰ্ছ বা ৰক এডিক্টত অশোকক দেৱানাম পিয়াদেশী বুলি লিখা গৈছে অশোক বুলি কতো উল্লেখ কৰা নাই দেৱানাম পিয়াদেশী নামৰ এই শব্দটোৰ অৰ্থ হল দেৱতাসকলৰ প্ৰিয় ৰজা তো বুদ্ধিজিমৰ প্ৰচাৰত তেওঁ যথেষ্ট পৰিমাণে গুৰুত্ব দিছিল তেওঁ শ্ৰীলংকা আফগানিস্তান এইবোৰলৈকে বুদ্ধিজিমৰ প্ৰচাৰ অভিযান চলাইছিল আৰু তেওঁৰ পুত্ৰ মহিন্দ্ৰ আৰু তেওঁৰ জীয়ৰী সংঘমিত্ৰক চিলন মানে এতিয়াৰ শ্ৰীলংকালৈ পঠাইছিল বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে অশোকে বৰাবৰ কেভছ বনাইছিল আৰু ধৌলি হল উৰিষ্যাত ধৌলিত পিলাৰ বনাইছিল আৰু ইয়াৰ কাষতেই এই ধৌলিৰ যিটো পিছ পগৰা আছে সেই তাৰে কাষতেই কলিংগ যুদ্ধ হোৱা পথাৰখন আছে কলিংগ তাৰ কাষতেই অশোকে বনোৱা এই পিলাৰ আৰু কেভসমূহ আফগানিস্তানৰ পৰা শ্ৰীলংকালৈ পোৱা যায় আৰু ইয়াৰ পৰাই আমি গম পাওঁ যে মৌৰ্যন পিৰিয়ডত মগধ কিমান ডাঙৰ এখন সাম্ৰাজ্য আছিল
আৰু এইবোৰে হ'ল সম্ৰাট অশোকৰ ৰক এডিক্ট এইবোৰ প্ৰাকৃত ভাষাত লিখা হৈছিল আৰু স্ক্ৰিপ্টটো আছিল ব্ৰাহ্মী স্ক্ৰিপ্ট তাৰপিছত এইটো হ'ল উৰিষ্যাৰ ধৌলি নামৰ ঠাইত থকা পিচ পগৰা আৰু ইয়াৰ কাষতেই কলিংগ ৱাৰ হোৱা পথাৰখনো আছে ইয়াৰ কাষতে এয়া হৈছে অশোক স্তম্ভ যিটো সাৰনাথত আছে অশোক পিলাৰ মৌৰ্যন ডাইনেষ্টিৰ শেষৰ ভাগৰ উত্তৰাধীসকল বহুত দুৰ্বল আছিল আৰু তাৰেই সুযোগ লৈ এজন পুষ্যমিত্ৰ নামৰ মন্ত্ৰীয়ে আক্ৰমণ কৰি নিজেই শুংগ ডাইনেষ্টি স্থাপন কৰে শুংগ ডাইনেষ্টিৰ এটা বৈশিষ্ট্য হ'ল ইয়াৰে ৰজাসকল ব্ৰাহ্মণ আছিল আৰু তেওঁলোকে বৌদ্ধিজম গ্ৰহণ নকৰি বেদিক এজৰ যিটো হিন্দুইজম আছিল সেইটো পুনৰ গ্ৰহণ কৰিছিল পুষ্যমিত্ৰৰ পুত্ৰৰ নাম আছিল অগ্নিমিত্ৰ আৰু অগ্নিমিত্ৰই হ'ল কালিদাসৰ যিখন বিখ্যাত নাটক মালবিকা অগ্নিমিত্ৰম তাৰে নায়ক এইটো সময়তে পতঞ্জলি জন্ম হৈছিল আৰু পতঞ্জলি আছিল মহাভাষ্য নামৰ গ্ৰন্থখনৰ লিখক শুংগ ডাইনেষ্টিৰ পিছত কণ্য ডাইনেষ্টি আৰু কণ্য ডাইনেষ্টিৰ শেষৰজন ৰজা আছিল দেৱভূতি সো আমি যেতিয়া মৌৰ্যন ডাইনেষ্টিৰ টাইমত মগধৰ মেপখন চাইছিলো তেতিয়া আমি দেখা পাইছিলো যে মগধৰ পৰিসৰ বহুত বিশাল আছিল কিন্তু তাৰে তুলনাত কণ্য ডাইনেষ্টি বা শুংগ ডাইনেষ্টিৰ টাইমত মগধখন যথেষ্ট সৰু হৈ গৈছিল আমি মেপত চালে গমে পাম আৰু এয়া হ'ল মগধ শুংগ ডাইনেষ্টিৰ সময়ত এয়া চাওক মৌৰ্যসকলৰ সময়ত মগধখন কিমান ডাঙৰ আছিল কিন্তু শুংগ ডাইনেষ্টি বা কণ্য ডাইনেষ্টিৰ সময়ত মগধখন সৰু হৈ কেৱল ইউপি আৰু বিহাৰৰ এৰিয়াতে সীমাবদ্ধ হৈ পৰিছিল মৌৰ্যসকলৰ পিছত কিছুমান সৰু সৰু ৰজা প্ৰায় 200 বছৰ মানলৈকে ইণ্ডিয়াত ৰাজত্ব কৰিছিল আৰু এইসকলৰ কথা কইন ষ্টাডি কৰি পোৱা গৈছে ইয়াৰ ভিতৰত অন্যতম আছিল ইণ্ডো-গ্ৰীকছ সো আমি আগতেই গম পাই আহিছো যে আলেকজেণ্ডাৰৰ এজন গভৰ্ণৰ ইয়াতে ৰৈ গৈছিল সেলুকাছ নিকেটৰ বুলি আৰু তেওঁলোকে ইণ্ডিয়ান মানুহৰ লগত ইন্টাৰমিক্সিং হৈ নতুন ডাইনেষ্টি এখন বনাইছিল যাক ইণ্ডো-গ্ৰীক বুলি কোৱা হয় আৰু ইণ্ডো-গ্ৰীক সকলৰ ইম্পৰ্টেন্ট ৰজাজন হ'ল ৰজা মিনাণ্ডাৰ আৰু এই মিনাণ্ডাৰক গ্ৰীক ভাষাতহে মিনাণ্ডাৰ বুলি কৈছিল ভাৰতত তেওঁক ৰজা মিলিন্দ বুলিহে জনা গৈছিল আৰু অশোকৰ দৰে ৰজা মিলিন্দেও বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ৰজা মিলিন্দে মিলিন্দ পনুহ নামৰ এখন কিতাপ লিখিছিল আৰু মিলিন্দ পনুহত কিছুমান প্ৰশ্ন উল্লেখ আছে যিবিলাক প্ৰশ্ন তেওঁ বৌদ্ধ ভিক্ষুক এজনক সুধিছিল আৰু মিলিন্দ পনুহ শব্দটোৰ অৰ্থ হ'ল কুৱেশ্যন অফ মিলিন্দ ইয়াৰ পিছত কুষাণসকল ইম্পৰ্টেন্ট কুষাণসকল আহিছিল চেন্ট্ৰেল এছিয়াৰ পৰা আৰু তেওঁলোকে চেন্ট্ৰেল এছিয়াৰ পৰা ইণ্ডিয়ালৈ ৰাজ্য বিস্তাৰ কৰিছিল আৰু ইমান ডাঙৰ এখন সাম্ৰাজ্য চলাবলৈ তেওঁলোকক দুখন ৰাজধানীৰ প্ৰয়োজন হৈছিল আৰু তেওঁলোকে এখন ৰাজধানী বনাইছিল পেশাৱৰত আৰু এখন আমাৰ মথুৰাত পেশাৱৰৰ তেতিয়াৰ নাম আছিল পুৰুষপুৰ আৰু কুষাণসকলৰ সময়ত দুটা ট্ৰেণ্ড ষ্টাৰ্ট হৈছিল আৰু সেই দুটা হ'ল গান্ধাৰ আৰ্ট এণ্ড মথুৰা আৰ্ট গান্ধাৰ হ'ল আফগানিস্তানৰ এখন ঠাই আৰু আমি মহাভাৰত পঢ়িলে গমে পাওঁ যে কৌৰৱসকলৰ মাতৃ গান্ধাৰীও এই গান্ধাৰৰে ৰাজকুমাৰী আছিল আৰু গান্ধাৰ আৰু এই মথুৰাত বুদ্ধৰ মূৰ্তিসমূহ বনোৱাৰ ট্ৰেণ্ড এটা ষ্টাৰ্ট হৈছিল আৰু তেওঁলোকৰ কিছুমান স্পেচিফিক ষ্টাইল আছিল যাৰ কাৰণে গান্ধাৰ স্কুল অফ আৰ্ট এণ্ড মথুৰা স্কুল অফ আৰ্ট বুলি কোৱা হয় ইয়াৰ বিষয়ে আমি ভালকৈ আৰ্ট এণ্ড কালচাৰৰ ক্লাছত পঢ়িম বাৰু পিছত কুষাণসকলৰ ইম্পৰ্টেন্ট ৰজাজন হ'ল কনিষ্ক আৰু তেওঁক ছেকেণ্ড অশোকা বুলিও কোৱা হয় তেওঁ এখন কেলেণ্ডাৰৰ এৰা এটা ষ্টাৰ্ট কৰিছিল যাক আমি চাকা কেলেণ্ডাৰ বুলি কওঁ আৰু এইখন ভাৰত চৰকাৰৰ অফিচিয়েল কেলেণ্ডাৰ এইটো মনত ৰাখিব আৰু আমি যিখন খ্ৰীষ্টিয়ান কেলেণ্ডাৰ পঢ়ো মানে গ্ৰিগৰিয়ান কেলেণ্ডাৰ যিখন ইউজ কৰো সেইখনত যদি 73 AD হয় তেতিয়াহ'লে শকা কেলেণ্ডাৰ মতে 1 AD হ'ব ঠিক তেনেকে যদি গ্ৰিগৰিয়ান কেলেণ্ডাৰ মতে 1000 AD হয় তেতিয়াহ'লে শকা কেলেণ্ডাৰ মতে 928 AD হ'ব ইয়াৰ পিছত এখন কেলেণ্ডাৰ আকৌ আমি পাওঁ যিখনৰ নাম হৈছে বিক্ৰম সম্বত আৰু সেইখন হ'ল অফিচিয়েল হিন্দু কেলেণ্ডাৰ
বিক্ৰম সম্বত আৰু এইখনৰ মতে 57 BC হল 57 BC হল ইয়াৰ 0 ইয়াৰ মানে 57 ইয়াৰ আগত চলে এই বিক্ৰম সম্বত ক্যালেন্ডাৰখন ফৰ এক্সাম্পল যদি গ্ৰিগৰিয়ান ক্যালেন্ডাৰ মতে 3000 BC হয় 3000 BC যদি হয় তেতিয়া হলে বিক্ৰম সম্বত মতে হ'ব 3057 BC তো এইটো ভিডিওত ইমানেই ইয়াৰ নেক্সট ভিডিওত আমি সংগম ইজ সাউথ ইন্ডিয়ান হিষ্ট্ৰী গুপ্তা এম্পায়াৰ এখিনি ষ্টাৰ্ট কৰিম সো চাই থাকিব থ্যাংক ইউ